সাধাৰণ ছোৱালী বিয়া পাতিলে ক'ব বেলেগ ছোৱালী নাপালেনে? সুন্দৰী ছোৱালী বিয়া পাতিলে ক'ব ধুনীয়া দেখি বিয়া পাতিছে। ছোৱালী কম ধুনীয়া হ'লে ক'ব ইয়াতকৈ ভাল ছোৱালী পালেহেঁতেন। ছায়েন্সত পঢ়িলে ক'ব এতিয়া সকলোৱে ছায়েন্সতে পঢ়া হ'ল। আৰ্টছত পঢ়িলে ক'ব ভেলুৱেই নাই। চাহ দোকানত আড্ডা দিলে ক'ব ল'ৰা বেয়া হ'ল। KFCত আড্ডা দিলে ক'ব মানুহক দেখাইছে। কম বয়সত বিয়া পাতিলে ক'ব বিয়াৰ বয়স হোৱা নাছিল বুলি। বেছি বয়সত বিয়া পাতিলে ক'ব বুঢ়া বয়সত বিয়া পাতিছে। সৎ হ'লে ক'ব এলেহুৱা। অসৎ হ'লে ক'ব চি। চৰকাৰী চাকৰি পালে ক'ব ঘোচ দি লৈছে। চাকৰি নাপালে ক'ব কামেই নাই পৃথিৱীত। সহ্য কৰি বহি থাকিলে ক'ব কাপোৰ পুলি। আৰু প্ৰতিবাদ কৰিলে ক'ব অভদ্ৰ বুলি। বহুত মানুহ এনেকৈ হাৰি যায় যে মানুহে কি ক'ব বুলি ভাবি। আপুনি যদি সৎ পথত আছে আৰু যদি সৎ কাম কৰিছে তেন্তে চিন্তা নকৰিব। কাৰণ কি জানে, কওঁতাজনে ক'বই আপুনি সুখত থাকিলেও হিংসা কৰিব আৰু দুখত থাকিলেও ঠাট্টা কৰিব। সফল হোৱাৰ আগত আপোনাৰ কাণখন বন্ধ কৰি দিয়ক যাতে অৰ্থহীন কথা আপোনাৰ কাণত নপৰে। আৰু সফল হোৱাৰ পিছত মুখখন বন্ধ কৰি দিয়ক। উত্তৰ আপুনি দিব নালাগে, উত্তৰ আপোনাৰ কামে দিব।